যি আমাৰ ঐতিহাসিক কাৰ্বি আলং চুক্তি স্বাক্ষৰিত হ'ল। হাজাৰ কোটিৰ দাগ থকা পাহাৰীয়া জিলালৈ কেন্দ্ৰৰ পুনৰ হাজাৰ কোটিৰ বিশেষ অফাৰ। কিন্তু এইবাৰ কেলেংকাৰীৰে নহয়, উন্নয়নেৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দেখুৱাব লাগিব নিজৰ স্থিতি। মূল সুঁতিলৈ উভতিল KLNLF, PDCK, UPLA, KPLTৰ তিনিটা গোট। হয়, কাৰ্বি পাহাৰত দশক জুৰি চলা সংগ্ৰামৰ পৰিণতিত অসমৰ ভৌগোলিক অখণ্ডতা অক্ষুণ্ণ ৰাখি দিল্লীত স্বাক্ষৰিত হ'ল ঐতিহাসিক কাৰ্বি শান্তি চুক্তি। আৰ্টিকল 244A অনুচ্ছেদৰ অধীনত ৰাজ্যৰ ভিতৰতে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰে কাৰ্বি সংগঠনে দীৰ্ঘদিনে চলাই অহা আন্দোলনৰ স্থায়ী সমাধান ৰূপে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু 6টা কাৰ্বি বিদ্ৰোহী সংগঠনৰ মাজত আনুষ্ঠানিকভাৱে সম্পন্ন হয় ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ। 1985 চনৰ পৰাই সুকীয় ৰাজ্যৰ দাবী জনাই অহা কাৰ্বিসকলৰ বাবে শনিবাৰৰ দিনটো হৈ পৰিল ঐতিহাসিক। যি আমাৰ ঐতিহাসিক কাৰ্বি আলং চুক্তি স্বাক্ষৰিত হ'ল। বিদ্ৰোহী সংগঠনসমূহে এই চুক্তি অনুসৰি মূল সুঁতিলৈ উভতি আহিব আৰু স্বাক্ষৰিত চুক্তিৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্যৰ সংখ্যা 26ৰ পৰা বৃদ্ধি হৈ হ'লগৈ 50। ইয়াৰ ভিতৰত 44জন সদস্য নিৰ্বাচিত হ'ব আৰু 6জন সদস্যই ৰাজ্যপালৰ দ্বাৰা মনোনীত হ'ব। উল্লেখযোগ্য যে 44জন সদস্যৰ 34খন আসনেই অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থাকিব, বাকী 10খন আসন থাকিব অসংৰক্ষিত। কাৰ্বি একৰ্ড অনুসৰি আমাৰ কাৰ্বি আলঙত বৰ্তমান যি অট'নমাছ কাউন্সিলত যি সদস্যৰ সংখ্যা সি 50লৈ বৃদ্ধি পাব। 6জন ৰাজ্যপালে মনোনীত কৰিব, 44জন নিৰ্বাচনৰ জৰিয়তে মনোনীত হ'ব, তাৰে 10খন অপেন হ'ব আৰু 34 চিট চিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব। একেদৰে চুক্তি অনুসৰি কাৰ্বি আংলঙৰ উন্নয়নৰ বাবে হাজাৰ কোটিৰ বিশেষ বিত্তীয় পেকেজ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ। 500 কোটি টকা কেন্দ্ৰই আৰু 500 কোটি টকা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উন্নয়নৰ বাবে বিশেষ অফাৰ দিয়া হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক। চুক্তি অনুসৰি কাৰ্বি আংলঙৰ বিধানসভাৰ আসন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব। একেদৰে কাৰ্বি আংলঙৰ চৰকাৰী ভাষা হ'ব কাৰ্বি। শিক্ষানুষ্ঠানত কাৰ্বি ভাষাৰ উপৰিও অসমীয়া, হিন্দী আৰু ইংৰাজীও শিকোৱা হ'ব। কাৰ্বি আংলঙত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ তৰফত ক্ৰমে 16টা আৰু 21টা উন্নয়নমূলক প্ৰকল্প হাতত লোৱা হৈছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে কাৰ্বি আংলঙৰ পৰা ডিমাপুৰ বিমানবন্দৰলৈকে 4-লেনযুক্ত ৰাস্তা নিৰ্মাণ কৰিব। পৰৱৰ্তী সময়ত কাৰ্বি আংলঙত এখন গ্ৰীণফিল্ড বিমানবন্দৰো স্থাপন কৰা হ'ব। একেদৰে ডিফুত হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট স্থাপন কৰা হ'ব। পশ্চিম কাৰ্বি আংলঙত দূৰদৰ্শন আৰু ৰেডিঅ' ষ্টেচন স্থাপন কৰা হ'ব। সৌৰ বিদ্যুৎ প্ৰকল্পও হাতত লোৱা হ'ব। তদুপৰি এখন সৈনিক স্কুল, চিনি কাৰখানাও স্থাপন কৰা হ'ব। কাৰ্বি আংলঙত ৰেল যোগাযোগ ব্যৱস্থাও গঢ়ি তোলা হ'ব। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডিফু কেম্পাছক পূৰ্ণাংগ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰা হ'ব। একেদৰে অসম চৰকাৰৰ তৰফত পশ্চিম কাৰ্বি আংলঙত সচিবালয় চৌহদ আৰু ডিফুত স্বায়ত্তশাসিত পৰিষদৰ ৰাজধানী কমপ্লেক্স স্থাপন কৰা হ'ব। ডিফুত স্থাপন কৰা হ'ব থলুৱা ফুড পাৰ্ক। পশ্চিম কাৰ্বি আংলঙৰ খামৰেনত চৰকাৰী মহাবিদ্যালয় স্থাপন কৰা হ'ব। 5000 সেইটো ডেভেলপমেণ্টৰ পেকেজ, ডেভেলপমেণ্ট পেকেজ আৰু ডিফু টু ধনচিৰি বৰ্ডাৰ আপ টু নাগালেণ্ড এয়াৰপৰ্টলৈকে, ডিমাপুৰ এয়াৰপৰ্টলৈকে 4 লেন ৰাস্তা দিয়া হৈছে। আৰু ডিফু, লামডিং, হাবাইপুৰ, ডংকামুকাম আৰু ৱেষ্ট কাৰ্বি আংলঙৰ মেঘালয় বৰ্ডাৰলৈকে নেশ্যনেল হাইৱে ৰাস্তাটো দিয়া হৈছে। বৰ্তমান ডিফু কেম্পাছ, সেই কেম্পাছটো ফুল ফ্লেজড ইউনিভাৰ্চিটি হ'ব। তাৰপিছত ৱেষ্ট কাৰ্বি আংলঙত ৰেলৱে ষ্টেচন এইটো সুবিধা নাই। ৱেষ্ট কাৰ্বি আংলঙত জাগিৰোড আৰু আমচৈ আৰু ডংকামুকাম হৈ হাবাইপুৰ হৈ এটা ৰেল লাইনৰ নেশ্যনেল ৰেল লাইনৰ এটা কাৰণে এটা আজি চুক্তি হৈ গ'ল। আৰু লগতে চুগাৰ মিল কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি দিব, চুগাৰ মিল দিয়া হ'ব। লগতে কাৰ্বি আংলঙৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ কলেজ আৰু লগতে ভেটেৰিনেৰী কলেজ ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং, দুটা ডিষ্ট্ৰিক্ট আছে। ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলঙৰ কাৰণে আমি ভেটেৰিনেৰী কলেজ পালোঁ। আৰু লগতে ফৰেষ্ট
কলেজ ট্ৰেইনিং ইনষ্টিটিউটো আমি পালোঁ তাৰ কাৰণে মই অমিত শ্বাহ ডাঙৰীয়াক আৰু লগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ মুঠৰ ওপৰত পূৰ্বতে কেৱল কেলেংকাৰীৰ দাগ থকা পাহাৰীয়া জিলাখনে এইবাৰ উন্নয়নেৰে গঢ়িব লাগিব নতুন ৰেকৰ্ড কিয়নো ইতিমধ্যেই হাজাৰ কোটিৰ দাগ থকা পাহাৰীয়া জিলালৈ পুনৰ কেন্দ্ৰ আৰু ৰাজ্যৰ হাজাৰ কোটিৰ পেকেজ ব্যুৰ ৰিপৰ্ট মিৰৰ অফ অসম